সুৰুজমুখী ধাৰাবাহিকখন বহুত বেছি দুখ লাগিবলৈ গৈ আছে কিয়নো এনেকুৱা এটা পৰ্যায়লৈ চিৰিয়েলখন গৈছে য'ত বহুত বেছি ইন্টাৰেষ্টিং আৰু দুখৰ লগত বিভিন্ন ধৰণৰ টুইষ্ট আছে তো গতিকে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব কোনে বহুত বেছি দুখ কৰিব আৰু ইফালে দাদাৰ বিয়া আৰু ইফালে যে পৰি মেডিকেলত আছে এই কথাষাৰ কৈ থাকিব লগতে আপোনালোকে দেখিবলৈ পাব পুৱতি কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে পুৱতিয়ে ক'ব যে বেমাৰ হৈছে মেডিকেলত থাকিব লাগে ঘৰত কিয় আনিব লাগে এই বুলি প্ৰশ্ন কৰে লগতে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শেৱালিয়ে শুনক ঘৰখনত চলি থকা বিপদসমূহৰ বিষয়ে আৰু পুৱতি কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে এই সকলোবোৰ কথা কৈ থাকিব আৰু তেতিয়া শুনে শেৱালিক তুমি কথাবোৰ ইমান বেকাকৈ নলবাচোন এই বুলি ক'ব আৰু ইফালে মাকে যি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পৰি সোনকালে সুস্থ হোৱাৰ বাবে গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে সঁচাকৈ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ সুৰুজমুখী ধাৰাবাহিকখন বহুত